কবিতাৰ শিৰোনাম প্ৰতিজন শিক্ষাগুৰু সকললৈ সহস্ৰ প্ৰণাম। আমাক যিজনে মানৱতা শিকায় সেইজনেই হ'ল গুৰু। আমাৰ হৃদয়ত বিশ্বাসৰ মনোভাৱ জগাই তোলাজনেই হ'ল গুৰু। গুৰু অবিহনে জ্ঞান কেতিয়াও সম্ভৱ নহয়। ঠিক তেনেদৰে জ্ঞানৰ অবিহনেও কোনো মহান হ'ব নোৱাৰে। গুৰু সেইজনেই যিজনে আমাক অহিংস পথেৰে জীৱন জিনিবলৈ শিকায়। গুৰুবিহীন জীৱন অন্ধকাৰৰ দৰে। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে সমান দিশেৰে আগুৱাই লৈ যোৱাজনেই হ'ল গুৰু। আজি শিক্ষক দিৱসৰ মধুৰ ক্ষণত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণক শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে বিশ্বৰ প্ৰতিগৰাকী শিক্ষকলৈ শতকোটি প্ৰণাম জনাইছোঁ। আপোনালোকে চৌদিশে প্ৰজ্ঞাৰ বীজ যুগে যুগে সিঁচি যাওক আৰু সেই বীজৰ পৰা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দৰে একোজনৰ জন্ম হওক। ধন্যবাদ।